খুব ডাইহাৰ্ড মানে খুব আন্তৰিক মানে ফেন মানে আপোনাৰ অনুৰাগী মঞ্চত আহিছিলে গৃহৰক্ষী জোৱান এগৰাকী বা মিলি প্ৰভা চুতীয়া তেওঁ মানে তেওঁ নিজৰ আবেগ এটা খুব দৰ্শকেও একো সেইটো ক'বলগীয়া নাছিলে কিন্তু হয়তো প্ৰট'কল বা যি কাৰণতে নহওক নিলম্বন কৰিছে সেইটো জানো মই সেইটো মই পষ্টটো দিছোঁ পেজত আৰু বহুতে মোক মেছেজো কৰিছে মই তেওঁলোকে এনচাৰো দিছোঁ কথাটো যে মই মোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে মই পেজত দিছোঁ আৰু ৰাজুও কৈছোঁ এইটো অনুষ্ঠানটো চ' সেইটো আচলতে আবেগৰ কোনো পানিছমেণ্ট নাথাকে আচলতে ইম'চনেল পানিছমেণ্ট বুলি কয় আৰু সেইটো হ'লে বেয়া তাৰমানে কি তেওঁ মোক ভাল পায় এটা গোটেই ৰাতি ডিউটি কৰিছে প্ৰথম কথা মই যেতিয়ালৈকে আছোঁ মই 2টা বজালৈকে আছোঁ তাত 2টা বজালৈকে ডিউটি কৰিছে ডিউটিটো ঠিকেই কৰিছে খালি মোক ভাল পায় মোৰ গান ভাল পায় মোক আহিলে মোক সেৱা কৰিলে ভাগ এটা কৰিছে তাৰ বাহিৰে গোটেই ফটো এখন তুলিছে গছ তুলিছে এতিয়া বাকী বহুত পুলিচেও ফটো দিলে মোৰ সেইটোতো অপৰাধ হ'ব পাৰে কৰি নিলম্বন কৰিলে চবেই কৰিব লাগিব ৰিল বনায় পুলিচে ৰিল বনায় আজিকালি দেখোঁ আমি ডান্স কৰি বেৰেকৰ ভিতৰত ডান্স কৰা সেইবিলাকতো আচলতে সেইটোতো প্ৰট'কলৰ ভিতৰত নপৰে সেইটো গতিকে সেইটো অকণমান ভুল সিদ্ধান্ত মোৰ মতে গতিকে তেওঁ সেই ছাছপেনশ্যনটো উঠাই ল'ব লাগে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিয়ে ছাছপেণ্ড কৰিছে এইটো চৰকাৰ কৰি লাভ লাগে কাৰণ সেইটো বস্তু চৰকাৰ হাতত নাই সেইটো ডিৰেক্টলি SP বা তেওঁলোকৰ যি হেড থাকিব চিফ থাকিব তেওঁৰ হাতত থাকিব চ' তেওঁ ছাছপেনশ্যনটো উঠাই দিলে মই ভাল পাম ময়ো ভাল পাম মোৰ ফ্ৰেণ্ডবিলাকেও ভাল পাব সকলোৱে ভাল পাব আৰু যিগৰাকী আৰু নেশ্যনেল নিউজ হৈ গ'ল মোক হিন্দুস্তান টাইমছৰ পৰা ফোন কৰিছে মই ভবা নাছিলোঁ মই ফেচবুক চাই নাথাকোঁ চ' মই যেতিয়া পালোঁ লিংককেইটা মই বোলো এইটো তাৰপিছত কালি মোক ফোন কৰিছে হিন্দুস্তান টাইমছৰ পৰা তাৰপিছত মই ক'লোঁ আৰু যিখিনি ক'বলগীয়া যে তেওঁলোকে ভাল পাইছে মই তেওঁৰ সপক্ষে মাতিছোঁ কি নাম মিলি প্ৰভা চুতীয়া মই এইটো খুব এটা মানে তেওঁ খুব আৱেগিকভাৱে তেওঁ আজি কৈছে যে মই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই ঘৰ চলাব লাগে মোৰ অকণমান আৱেগৰ কাৰণে মোৰ এইটো কাৰণে যদি মোক মানে ছোৱালী আৰু এটা পইণ্ট মানে ক'বলগীয়া এটা কথা চ' এইটো হ'ব নাপায় মই মোৰ মতে ছাছপেনশ্যনটো উঠাই দিলে মই ভাল পাম হয় আমি সকলোৱে ভাল পাওঁ হয় আমি এই জীপাল জীৱন অনুষ্ঠানত সদায় আমি ইতিবাচক কথা পাতিবলৈ চেষ্টা কৰোঁ ইতিবাচক বাৰ্তা মানুহক দিবলৈ চেষ্টা কৰোঁ জুবিন গাৰ্গে ইতিমধ্যে কৈছে যে আমি সকলোৱে ভাল পাম যদি তেওঁৰ নিলম্বনটো উঠাই লোৱা হয় আমাৰ তৰফৰ পৰা জীপাল জীৱনৰ মজিয়াৰ পৰা আমি সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ এগৰাকী ব্যক্তি তেওঁতো মানুহ তেওঁৰ এটা ইম'চন আছে তেওঁ সংগীত ভাল পায় তেওঁ কিন্তু তেওঁৰ নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আহি তেওঁ একো কৰা নাই তেওঁ এটা ইম'চনটো শ্ব' কৰাৰ মাধ্যমটো হয়তো পুলিচ প্ৰট'কলৰ পৰা অকণমান বাহিৰ হৈ গ'ল বা হয় কিন্তু মই ভাবোঁ হিউমেন বা মানৱতাৰ গ্ৰাউণ্ডৰ পৰা কনচিডাৰ কৰি আমাৰ সকলোৱে গোটেই শিল্পী সমাজখনে বা সকলোৱে কিন্তু কৈ আছে যে এইটো উঠাই ল'ব লাগে কাৰণ মানুহগৰাকীক মানৱীয় দৃষ্টিভংগীয়ে চোৱাটো প্ৰয়োজন আছে সেইটো কথা আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ নিলম্বনটো যদি ৰোধ হয় তেতিয়াহ'লে ভাল লাগিব আমাৰ সকলোৱে এইটো আমি সকলোৱে বিচাৰোঁ মই যিহেতু আমি গোৱালপাৰাত আছোঁ আজিৰ দিনততো আপুনি এনেই সাধাৰণতে ফাংচনৰ মাজত বহুত হেক্টিক হৈ যায় বস্তুবিলাক তথাপি আজি আপুনি সূৰ্য পাহাৰ গ'ল একদম সূৰ্য পাহাৰটো এটা বেলেগ ধৰণৰ এটা সূৰ্য পাহাৰ আচলতে মই কিবা বছৰ আগতে এটা গানৰ অলপ শ্বুটিং কৰিবলৈ আহিছিলোঁ তেতিয়া মোক বিৰাট ভাল লাগিলে গোটেই কাৰোবাৰ এতিয়া অৱশ্যে বহুত বেলেগ হ'ল মই প্ৰায় 10 বছৰ আগত আহিছোঁ মোৰ এজন ফ্ৰেণ্ড আহিছে সুপ্ৰতীক বুলি যি বেংগলোৰত আমাৰ যিবিলাক শ্ব' হয় সি অৰ্গেনাইজ কৰে সি নিজে মিউজিচিয়ান ছিংগাৰ ষ্টুডিঅ' আছে সি বিহু চাবলৈ গুচি আহিছে বেংগলোৰৰ পৰা লগত পুতেক আহিছে চ' তাক মই ক'লোঁ এনেকুৱা এটা পাহাৰ আছে সূৰ্য পাহাৰ য'ত সূৰ্য পূজা হয় সূৰ্য মন্দিৰ আৰু ইণ্টাৰেষ্টিংলি তাত বহুত মানুহে নাজানে বাহিৰৰ টুৰিষ্ট বহুত আহে তাত মানে এফালে বুদ্ধিজম এফালে জৈনিজম আৰু মাজত আকৌ হিন্দুইজম 3টা ধৰ্ম একেলগে সমাহাৰ চ' তাৰ মানুহবোৰে কয় যে এইটো মহাভাৰতৰ যুগ চ' মই এইটো বিচাৰোঁ যে আমাৰ মানুহ চাবলৈ আহক এটা মেলা হয় ফেব্ৰুৱাৰী লাষ্টত ক'বলগীয়া এটা কথা তাত মানুহ এগৰাকী এজন লগ পালোঁ তেওঁ সম্পাদক খুব ভাল মানুহ তেওঁ গোটেই বুজাই দিছে গোটেই কথাবিলাক তেওঁলোকৰ কমপ্লেইন কেইটামান আছে যে সৰু সুৰা কিছুমান প্ৰব্লেম আছে তাত সেইবিলাক চাই দিব লাগে গভৰ্ণমেণ্টে আৰু ধুনীয়া কৰিব লাগে আৰু এটা টুৰিষ্ট লজ বিচাৰিছে তেওঁলোকে যে মানুহবোৰ আহে থাকিবলৈ জেগা থাকিব বিচাৰে কাৰণ ধুনীয়া জেগা ফুৰিব বিচাৰে থাকিব বিচাৰে চ' এটা যদি ভাল টুৰিষ্ট লজ তাত হৈ যায় বহুত জেগা আছে প্ৰায় 2000 বিঘা মাটি ধুনীয়া এটা টুৰিষ্ট লজ যদি কৰি দিয়ে মই হিমন্ত দাকো ক'ম মোৰ জয়ন্তকো ক'ম